নমস্কাৰ সকলোকে। আজি মই এটি বিজয় মেধি ছাৰে লিখি দিয়া দিহা গাবলৈ ওলাইছোঁ। আপোনালোকে অলৰেডি ইউটিউবত শুনিছে এই দিহাটি। যদি দিহাটি পৰিৱেশন কৰোঁতে মোৰ কিবা ভুল ক্ৰুটি হয়, সকলোৱে যাতে ক্ষমা কৰি দিয়ে। হৰিৰ নাম অমিয়া ভকতে অমিয়া, অমিয়া বৈকুণ্ঠপুৰী, বৈকুণ্ঠপুৰীতে হৰিৰ ভকতে নাম গাই বজাৱে চাপৰি, এ হৰি এইখন বৈকুণ্ঠ ইয়াতে সজাব, মন্দিৰত থাপনা পাতি, শুদ্ধ চিত্ত মনে ভকতৰ সংগে আৰাধিম হৰিক মাতি। হৰিৰ নাম অমিয়া ভকতে অমিয়া, অমিয়া বৈকুণ্ঠপুৰী, বৈকুণ্ঠপুৰীতে হৰিৰ ভকতে